আজিৰ প্ৰগ্ৰামটো হ'ল আমাৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা ইনিচিয়েটিভ লৈছে, যিটো আমাৰ স্বচ্ছ ভাৰত মিছন আছিলে, তাৰ এটা ইনিচিয়েটিভ হয়, যিটো আমাৰ জইণ্ট এডভেঞ্চাৰ হয়, যেনেকৈ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ এণ্ড চেনিটেশ্যন, মিনিষ্ট্ৰী অফ জল শক্তি আৰু আমাৰ ডিপাৰ্টমেণ্ট অফ হাউজিং এফেয়াৰ্ছ যিটো আছে, এই দুটা জইণ্ট এডভেঞ্চাৰ আণ্ডাৰত আমাৰ গোটেই ভাৰতবৰ্ষত এটা চলি আছে স্বচ্ছতা হি সেৱা মিছন চলি আছে। সেইটোৰ আণ্ডাৰত আমাৰ কি, আমাৰ দেশখন স্বচ্ছ ৰাখিব লাগে, প্ৰদূষণমুক্ত কৰিব লাগে, আৰু তাৰ কাৰণে আমাৰ যিটো গাঁৱৰ মানুহ, আমি যেনেকৈ মই নিজে বিশ্বজিৎ হালদাৰ হওঁ, যিটো মোৰ পৰিচয়, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হওঁ আৰু ছাইট ইনচাৰ্জ হওঁ ৰায়মনা ছেকশ্যন। তো মই মোৰ যিটো দায়িত্ব আৰু মোক যিটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো দায়িত্ব যে আমাৰ ছেকশ্যনটো প্ৰদূষণমুক্ত কৰিব লাগে, স্বচ্ছতা আনিব লাগে, মানুহ বেমাৰ আজাৰৰ পৰা মুক্তি হ'ব লাগে। তো সেইটোৱে মেইন উদ্দেশ্য হ'ল এইটো আমাৰ আজিৰ যিটো প্ৰগ্ৰামটো হয় স্বচ্ছতা হি সেৱা, যাৰ কাৰণে মই ৰায়মনাত আহিছোঁ আৰু আমাৰ স্কিমত আহিছোঁ, পাইপ ৱাটাৰ ছাপ্লাই স্কিম ৰায়মনা। আৰু তাতে এইটো প্ৰগ্ৰাম যিটো আমাৰ 1 তাৰিখ 1 ঘণ্টা যিটো প্ৰগ্ৰাম 10 বছৰ পৰা হয়, এইটো আমি কৰিলোঁ ইয়াতে। আৰু আমাৰ ৰায়মনাৰ গাঁওবাসী মানুহ বহুত মানে হেল্পফুল হয়, আৰু আমাৰ এইটো ৰায়মনা এৰিয়াটো বহুত গ্ৰীণ এৰিয়া হয়, স্বচ্ছ এৰিয়া হয়, বহুত ক্লিন হয়। আমি আৰু স্বচ্ছ ৰাখিবলৈ ট্ৰাই কৰোঁ, আমি এৱাৰনেছ দি থাকোঁ। লগতে আমি ড্ৰিংকিং ৱাটাৰৰ কথা কৈ থাকোঁ, কেনেকৈ চেফ ড্ৰিংকিং ৱাটাৰ ইউজ কৰিব লাগে। যিটো আমি যিহেতু পাব্লিক হেল্থৰ মানে জল জীৱন মিছনৰ যিটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰ এটা ডাঙৰ সপোন, এইটো আমি যিহেতু বাস্তৱত ৰূপায়ণ কৰিবলৈ আমি চেষ্টা চলাই আছোঁ। আৰু ছেফ ড্ৰিংকিংটো আমাৰ এনচিয়'ৰ কৰিবলৈ যিখিনি আমাৰ ড্ৰিংকিং ৱাটাৰৰ লগত ৰিলেটেড বস্তু আছে, সেইক্ষেত্ৰত এৱাৰনেছ দি আছোঁ যে কেনেকৈ ইউজ কৰিব লাগে, পানী ইউজ কৰিব লাগে, তাতো আকৌ স্বচ্ছতা মেইনটেইন কৰিব লাগে, কোনো ধৰণৰ যাতে বেক্টেৰিয়া নাথাকে তাতে। তো দুটা এতিয়া যিটো আমাৰ স্বচ্ছতা হি সেৱা, যিটো আমাৰ বেলেগ ডিপাৰ্টমেণ্টেও ইউজ কৰিছোঁ, আমিও ব্যৱহাৰ কৰিছোঁ, আমি ৰিলেটেড টু পানীৰ লগতো কৰি আছোঁ। আৰু লগতে আমাৰ যিখিনি স্বচ্ছ থাকিব লাগে গাঁৱৰ মানুহখিনি এৱাৰনেছ দিব খুজি আছোঁ। আপুনি এজন ইঞ্জিনিয়াৰ হয়, কিন্তু গাঁৱৰ মানুহবিলাক পানীটো কেনেকুৱা ইউজ কৰিব লাগে, টেপবিলাক কেনেকুৱা ইউজ কৰিব লাগে, এইটো বিষয়ে একচুৱেলি আমাৰ যিটো স্কিমটো আছে, যিটো জল জীৱন মিছনৰ আণ্ডাৰত আমাৰ স্কিম চলি আছে, তাত একচুৱেলি পিয়'ৰ ড্ৰিংকিং ৱাটাৰ আমাৰ এনচিয়'ৰ কৰিব লাগে যে এই ড্ৰিংকিং ৱাটাৰ পিয়'ৰ হয়নে নাই। তাতে আমি কি কৰিব পাৰি, একচুৱেলি পানীৰ কাৰণে এইটোৰ কাৰণে আমাৰ লেবৰেটৰী আছে, আমাৰ অফিচৰ লেবৰেটৰী। তাতে আমি যেতিয়া আমি স্কিমটো ৰানিং কৰোঁ, তাতে আমি পানীখিনি টেষ্ট কৰি লওঁ, তাতে কেনেকৈ যেনেকৈ আমাৰ তাতে বেক্টেৰিয়া থাকে, ক্ল'ৰিন আছে না নাই। আমাৰ এটা পাৰ্মিচিবল লিমিটৰ ক্ল'ৰিন আছে, যেনেকৈ 0.2 হ'ব লাগে, তাতকৈ কম আছে না তাতকৈ বেছি আছে। আৰু আমাৰ বেক্টেৰিয়াটো, আমাৰ মেইনলি বেক্টেৰিয়াটো চাব লাগে, কাৰণ বেক্টেৰিয়া থাকিলে বহুত প্ৰব্লেম সেইটো। আইৰণটো চব এটা পাৰ্মিচিবল লিমিটত থকা হ'ল। আৰু আমি তাৰ কাৰণে স্কিমত যেনেকৈ আমাৰ বহুত প্ৰচেছ আছে, এৰিয়েশ্যন ছিষ্টেম আছে, আমাৰ ইউজিয়াৰৰ পৰা যিটো তাতে আমাৰ এটা ক্ল'ৰিন ড'জাৰ আছে, সেই ক্ল'ৰিন ড'জাৰত ক্ল'ৰিনটো আছেনে নাই, যিটো আমাৰ ফ্ৰী ৰিচিডুৱেল ক্ল'ৰিন, তাই সেইটো ছিষ্টেমটো মেইনটেইন হৈ আছে নাই সেইটো চাওঁ। আৰু যেতিয়া ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমত যেতিয়া পানীটো ওলায়, আমি প্ৰতিটো টেপৰ পানী ফাৰ্ষ্টততো এনেকুৱা এটা প্ৰগ্ৰাম ইণ্টেনচিফাইড ডায়েৰিয়া কণ্ট্ৰল কেইদিনমান আগত আহিছিলে, তাতে আমি কি কৰিছোঁ, প্ৰতিটো স্কিমৰ পৰা আমি পানী লৈছোঁ, এটা এণ্ড পইণ্টত লৈছোঁ, মিডিলত লৈছোঁ, আৰু আমাৰ ফাৰ্ষ্ট পইণ্টতো লৈছোঁ। সেই পানীখিনি আমি টেষ্ট কৰিছোঁ, আৰু তাতে আমি এটা বস্তু দেখিছোঁ, তাতে বেক্টেৰিয়া আছে নে নাই। সেইটো একচুৱেলি বেক্টেৰিয়াৰ কাৰণে আছিলে। আৰু বেলেগ আমিও চেক কৰিছোঁ যে পাৰ্মিচিবল লিমিটটো ঠিক আছে নাই। তো আমি এইটো একচুৱেলি সময়মতে এইটো আমি চাই থাকোঁ, কাৰণ আমি ক'ব নোৱাৰি কেতিয়া পানী কণ্টামিনেটেড হৈ যায়। ধৰক আমি কণ্টিনিউ আহি থাকোঁ, আৰু আমি জল মিত্ৰ থ্ৰুদি ইউজাৰ কমিটিৰ থ্ৰুদি এৱাৰনেছ দি থাকোঁ গাঁৱত। আৰু মই নিজে আহি পাৰ্চনেলি মই গাঁৱৰ মানুহৰ লগত কথা পাতিছোঁ যে পানীখিনি আপোনালোকৰ এটা নিৰ্দিষ্ট সীমিত আছে, 55 LPCD যদি কয়, লিটাৰ পাৰ কেপিটা পাৰ ডে, সেইটো ইউজ কৰিব। আৰু আপুনি পানীখিনি এনি টাইম খুলি নাৰাখিব, কাৰণ আপোনাৰ খোলাৰ কাৰণে লাষ্ট এণ্ডৰ পইণ্টৰ মানুহ পানী নাপাবও পাৰে। তো কাৰণ স্কিম এটা ডিজাইন হয় সেইটো বেচিছত, যে আপুনি যদি দিনটো পানী আপোনাৰ যিটো 55 লিটাৰ, সেইটো 1000 লিটাৰ পাৰ হৈ যায়, তো লাষ্টৰ মানুহ পানীখিনি, তো সেইটো আমি একচুৱেলি মই নিজে নহয়, গাঁৱৰ মানুহৰ লগত আলোচনা কৰি সেই বস্তুটো মেইনটেইন কৰি থাকোঁ আমি। আৰু মানুহ বহুত সহযোগিতা কৰে, আৰু আমাৰ ৰায়মনা ছেকশ্যনৰ মানুহটো ক'ব গ'লে বহুত কোঅপাৰেটিভ, বহুত ভাল হয়। এইটো ক্ষেত্ৰত এখেতে বহুত হেল্প কৰে আমাক। আৰু মই যদি কোনোবা নাথাকোঁ, এখেতে নিজে সেইটো দায়িত্ব লয়, আৰু এখেতে গাঁৱৰ মানুহবিলাক এনচিয়'ৰ কৰি থাকে যে এনেকৈ কৰিব। সেইকাৰণে আমাৰ ইউজাৰ কমিটিৰ মানুহ এক্টিভো আছে, যাৰ কাৰণে আমাৰ বহুত মানুহ আহিছে আজি এইটো মিটিঙত। नोंथाङा गावनि फेभरेट श' नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानायफैबाय नामा?
गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार ऑप्टिक ब्रॉडबैंड प्लान्स मात्र 399 रां पार मानावनो नोंथांमोना आनइन्टाराप्टेड स्ट्रीमिंग गेमिंग आपल'ड डाउनल'ड आरो ब्राउजिं खालामनो हागोन आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन आरो नैबे जामबुं नम्बराव जगाजग खालामनो हागोन जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827